সুপ্ৰভাত সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ য়াচিকা শইকীয়া চেনেললৈ। আজি আকৌ পুনৰ এটি ভিডিঅ'ত মই মোৰ সম্পূৰ্ণ দিনটো কি কৰোঁ সকলোবোৰ দেখুৱাই যাম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। বলক আজি দিনটো কি কৰোঁ চাওঁ। মোৰ ৰাতিপুৱাটো আৰম্ভ হৈ এগিলাচ গৰম পানী খাই এতিয়া সময় 5:30 মান বাজিছে আৰু ৰাতিপুৱা অকণমান খোজ কাঢ়ো বুলি ওলাই আহিছোঁ। ৰাতিপুৱাই গা পা ধুই আহি ইয়াত থাপনাৰ ওচৰত এগছি বন্তি জ্বলাই আজি দিনটো যাতে সকলোৰে মংগল হয় তাৰে কামনা কৰিলোঁ। এতিয়া আমি ৰাতিপুৱা ভাত সাজ খাই লওঁ। আজি বৃহস্পতিবাৰ আমাৰ সেইবাবে নিৰামিষেই খাম। এয়া দাইল, এয়া বিলাহী আৰু বেঙেনা পিটিকা, পাপৰ আৰু মই তেতিয়াহ'লে ভাতকেইটা খাই লওঁ। এয়া আমাৰ মা এয়া ওলাইছে, ওচৰতে ভাওনা সভা এটা আছে তালৈকে বুলি যাবলৈ। ভণ্টিয়ে মই ঘৰত থাকিম। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কাৰোবাক দেখুৱাব বিচাৰিছোঁ। দেখিছে ছাইডত কোনোবা মোক বহি আছে আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এয়া মোৰ ভণ্টি, এয়া আমাৰ ভণ্টি গা ধুই আহিছে। হাই কৈ দিয়া। এয়া আমাৰ ধুনু। এতিয়া তাইক মই কিবা অকণমান খুৱাই লওঁ, তাৰপিছত ৰ'ব আপোনালোকক দেখুৱাম তাইক। কোৱা। তাই বোলে ৰেডি। মই গা ধুলো কেতিয়া। বাই বাই কেতিয়া। সেইখিনিতে মই আপোনালোকক এটা মোৰ ৰেচিপি দেখুৱাম। सांसों की जरूरत है, तू मेरी सांस बन जाना। राहत की जरूरत है, दिल में तू